Hello everyone, মই বিকি আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ। আজি লৈ আহিছোঁ কেঁচা জলকীয়াৰ আচাৰৰ ৰেচিপি। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাওঁ। এয়া লৈছোঁ 250 গ্ৰাম কেঁচা জলকীয়া। তাৰপিছত এয়া লৈছোঁ 1.5 চামুচ মেথি গুটি, 1.5 চামুচ জিৰা, 1.5 চামুচ মিঠা চপ আৰু 3 চামুচ বেহাৰ। বেহাৰৰ পৰিমাণটো বেছি লাগে সেইকাৰণে বেছি লৈছোঁ। আৰু এয়া লৈছোঁ হালধি, বাকীবিলাক নালাগে বাৰু। এয়া লৈছোঁ নিমখ। এতিয়া সেই মছলাখিনি বেহাৰ, জিৰা, মেথি গুটি আৰু মিঠা চপটো গৰম কৰি লৈ ৰঙচুৱা টাইপ কৰি পেষ্ট কৰি লৈছোঁ। তাৰপিছত লৈছোঁ 2 কাপ সৰিয়হ তেল। সৰিয়হ তেলটো গৰম কৰি ল'ব লাগিব। গৰম কৰিব দি ইফালে মই কেঁচা জলকীয়াখিনি সেই পিচি লোৱা মছলাখিনি মিক্স কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ বস্তুখিনি মছলাখিনি মানে মিলাই ল'ম জলকীয়াখিনিৰ লগত। তাত দিছোঁ নিমখ, যিমানখিনি লাগে। আচাৰত অকণমান বেছি লাগে, বেছিকৈ হ'লেও কথা নাই, আপোনালোকে যেনেকৈ ভাল পায়। দিছোঁ অকণমান হালধি। এতিয়া ধুনীয়াকৈ মিক্স কৰিম বস্তুখিনি। ভালদৰে মিক্স কৰিলে আচাৰটো খাবলৈও ধুনীয়া সোৱাদ হয়, ভাল লাগে। মিক্স কৰি ল'ব যাতে জলকীয়াটোৰ ভিতৰত সৰিয়হ, মেথি গুটি, মানে মিঠা চপ, এইবিলাক গোটেইবিলাক পাউডাৰটো মানে জলকীয়াৰ ভিতৰত সোমাই যায়। তাৰপিছত দিছোঁ অকণমান হিং, মানে প্ৰায় আধা চামুচ দিছোঁ হিংটো। তাৰপিছত এয়া দিছোঁ, তেলখিনি গৰম কৰি লওক, একদম গৰমে দিয়া নাই হা। অকণমান ঠাণ্ডা হ'বলৈ দি অকণকৈ মিলাই, দেখিছে নহয়, অকণকৈ মিলাই এনেকৈ তেলখিনি দি দিছোঁ। তেলখিনি দি পেলাই ভালদৰে মিক্স কৰি দিব লাগিব যাতে মছলাবিলাক জলকীয়াটোৰ ভিতৰত সোমাই যায়। তাৰপিছত এয়া দিছোঁ প্ৰায় 1.5 চামুচে আৰু ভিনেগাৰ। গোন্ধটো বহুত ধুনীয়া ওলাইছে ফ্ৰেণ্ডছ, আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত। এয়া চাওক ফ্ৰেণ্ডছ, হৈ গ'ল ৰেডি আচাৰ। এতিয়া খাবলৈহে বাকী।